নমস্কাৰ, মই কৰবী। আজি আকৌ কেবি মাৰ্টৰ পৰা জয়পুৰী কটনৰ কালেকশ্যন লৈ আহিছোঁ। আৰু এয়া যে কাপোৰটো গৰমত পিন্ধিবলৈ খুবেই উপযোগী হয়। আৰু ভিডিঅ'টো শেষলৈকে চাব, কাৰণ ইয়াত দেখুৱাম আমি বিভিন্ন ধৰণৰ জয়পুৰী কটনৰ কালাৰৰ কালেকশ্যনবোৰ আৰু ভাল লগা কাপোৰযোৰ স্ক্ৰীনশ্বট লৈ পেলাই আমাক হোৱাটছএপ কৰিব। প্ৰথমতেই দেখুৱাইছোঁ এইটোৰ হোৱাইটত সেউজীয়া ৰঙেৰে প্ৰিণ্ট কৰা আছে। আৰু এইখন হৈছে মেখেলা। আৰু এইখন হৈছে চাদৰ। চাদৰখনটো গোটেই এনেদৰে সৰু সৰুকৈ প্ৰিণ্ট থাকিব আৰু চাদৰখনত এনেকৈ দহি বটা থাকে। আৰু এইটো হৈছে আঁচলটো চাদৰৰ। গৰমত পিন্ধিবলৈ খুব ভাল জয়পুৰী কটন। আৰু ধুব তেতিয়া আৰু ছফ্ট হৈ যায় কাপোৰযোৰ। এইখন চাদৰখন আৰু এইখন মেখেলা। আৰু ইয়াৰ পিছতে দেখুৱাইছোঁ এইযোৰ ছেইম ডিজাইন হ'ব, অকল কালাৰটো বেলেগ হ'ব। সেইযোৰ আছিলে হোৱাইটত গ্ৰীণ আৰু এইযোৰ হ'ব হোৱাইটত ৰেড। চাদৰখনে দহি বটা থাকিব আৰু এইখন হৈছে মেখেলা। এতিয়া মই কালাৰকেইটা দেখুৱাই যাম অকল। যিটো কালাৰ ভাল লাগিছে ইয়াৰ পৰা স্ক্ৰীনশ্বট লৈ মই ডেছক্ৰিপশ্যনত হোৱাটছএপ নম্বৰ দি দিম, মোক হোৱাটছএপ কৰিব। আৰু মাত্ৰ 300 টকা, মাত্ৰ 300 টকাতে পাব জয়পুৰী কটনৰ ধুনীয়া ধুনীয়া কাপোৰ। এইযোৰ হৈছে ব্লু। এইযোৰ গ্ৰীণ। খুব ধুনীয়া, নতুনকৈ আহিছে যিহেতুকে কালেকশ্যনবোৰ, সোনকালেই বুকিং কৰিব। আৰু আগৰ ভিডিঅ'বোৰত ইমান ধুনীয়া মৰম দিয়াৰ বাবে, ইমান ধুনীয়াকৈ আঁকোৱালি লোৱাৰ বাবে বহুত বহুত ধন্যবাদ। এইযোৰ সেইযোৰ হোৱাইটত আছিল, এতিয়া মই কালাৰিঙত দেখুৱাই যাম। এইযোৰ ব্লু। এইযোৰৰ কিন্তু চাদৰখনত দহি বটা নাই, সেইবাবে ইয়াৰ মূল্যটো 10 টকা এটা কম হ'ব, 290 টকাতে পাব। আঁচলটো এনেকুৱা হ'ব। এখন চাদৰ দেই। আৰু ইয়াৰে মই এতিয়া অকল কালাৰবোৰ দেখুৱাই যাম। পাৰ্পল, কি ধুনীয়া কালাৰ এইটো। চি গ্ৰীণ, লাইট অৰেঞ্জ কালাৰ হয়। আৰু আটাইবোৰ ডিজাইন একেই হয়। ব্লু, চিমিলাৰ কালাৰ আছে বাৰু ইয়াতে। পিংক, গ্ৰীণ, আকৌ পিংক। ইয়াৰ পৰা যিটো কালাৰ ভাল লাগিছে ইয়াৰ পৰা স্ক্ৰীনশ্বট ল'ব আৰু আমাক ডেছক্ৰিপশ্যনত থকা হোৱাটছএপ নম্বৰত মোক হোৱাটছএপ কৰিব। আৰু ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আজিলৈ ইমানেই।